নমস্কাৰ, মই শিৱদাস ভট্টাচাৰ্যী। আসাম ট্ৰিবিউন কাকতৰ জৰিয়তে হয়তো মোক বহুতে নামে চিনি পায়। মই যোৱা 2 দশক ধৰি দেশৰ আগশাৰীৰ ইংৰাজী দৈনিক আসাম ট্ৰিবিউনৰ লগত জড়িত। আসাম ট্ৰিবিউনৰ সম্পাদকীয় মোৰ আৰ্টিকেল নিয়মিতভাৱে প্ৰকাশিত হয়। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে মই কিছু কথা উপস্থাপন কৰি আছোঁ। আপোনালোকৰ ভাল লাগিলে বেল আইকনখন টিপি দিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। মোৰ লিখাৰ অভিজ্ঞতা আৰু দেশৰ এখন আগশাৰীৰ ৰাজনৈতিক ইংৰাজী দৈনিকৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া সম্পৰ্ক। সেই সম্পৰ্ক আৰু মোৰ অভিজ্ঞতা, লিখাৰ অভিজ্ঞতাৰে মই 2014 চনৰ নিৰ্বাচন আৰু 2014 চনৰ নিৰ্বাচনৰ পৰৱৰ্তী যি অৱস্থা, অৰ্থাৎ পৰৱৰ্তী আৰ্থসামাজিক অৱস্থা, ৰাজনৈতিক অৱস্থা সকলোখিনি মিলাই লৈ মই এখন কিতাপ লিখিছোঁ। এই সদ্যহতে কিতাপখন প্ৰকাশ হৈছে। এই কিতাপখনৰ নাম মোদীজ ৰুল এণ্ড ইণ্ডিয়াছ আনবাউণ্ড অপৰচুনিটিজ, নেৰেটিভ অফ দ্য ছাবষ্টেণ্টিভছ এণ্ড বিয়ণ্ড। কিতাপখনত 2014 চনৰ ৰাজনৈতিক পৰিস্থিতি আৰু সেই নিৰ্বাচনটো কিয় ভাৰতৰ বাবে এটা উল্লেখযোগ্য নিৰ্বাচন আছিল সেইটো মই প্ৰথমতে ব্যাখ্যা কৰিছোঁ। 3টা দশক ৰাজনৈতিক অস্থিৰতাৰ পিছত, তাৰমানে এটা দলে সংখ্যাগৰিষ্ঠ নোপোৱা, বিভিন্ন দল মিলি পেলাই চৰকাৰ গঠন কৰা, এই যিটো ট্ৰেণ্ড আছে সেইটোৰ অৱসান ঘটাই 2014 চনত মানুহে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ নতুন নেতৃত্ব অৰ্থাৎ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আস্থা ৰাখি এই দলটোক বিপুল সমৰ্থন আগবঢ়ায় আৰু ভাৰতৰ ইতিহাসত দ্বিতীয়বাৰ কোনো অকংগ্ৰেছী ৰাজনৈতিক দল অকলে সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰে, যাক মই এটা অভূতপূৰ্ব সুযোগ বুলি মই কৈছোঁ। তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব, তেওঁৰ নিজৰ দল আৰু চৰকাৰখনৰ ওপৰত আধিপত্য, নৰেন্দ্ৰ মোদী চৰকাৰ আৰু দলৰ মুখ হোৱা, ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ ঘটনা, এইটো হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ জয়যাত্ৰা ভাৰতৰ বিধানসভা নিৰ্বাচন, যি নিৰ্বাচনবিলাক 2014 চনৰ পিছত হৈছিল, সেই নিৰ্বাচনত বিজেপিৰ ধাৰাবাহিক জয়, এই গোটেইখিনি বস্তু মিলাই পেলাই এটা অভূতপূৰ্ব সুযোগ মোদী চৰকাৰৰ ওচৰত আছিল, যি সুযোগৰ সদ্ব্যৱহাৰ কৰি জনসাধাৰণৰ আৰ্থসামাজিক আৰু 2014 চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি, যি নিৰ্বাচনী মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী দিছিল আৰু বিজেপিৰ ইস্তিহাৰখনত স্পষ্টভাৱে যি প্ৰতিশ্ৰুতিৰ কথা লিখা আছে, সেই প্ৰতিশ্ৰুতিখিনি পালন কৰাৰ বাবে যথেষ্ট সুযোগ আৰু ইতিবাচক পৰিস্থিতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আছিল। এই কথা মই ইয়াত উল্লেখ কৰিছোঁ। এই পৰিস্থিতিৰ প্ৰেক্ষাপটত চৰকাৰখনে ভাৰতৰ বিভিন্ন দিশ, যেনে সামাজিক ক্ষেত্ৰ, দেশৰ যুৱ প্ৰজন্মক সশক্তিকৰণ,
দেশৰ আৰ্থিক অৱস্থা, বিদেশ নীতি, দেশৰ ষ্ট্ৰেটেজিক যে এছপিৰেশ্যনছ অভিলাষ আছে বা দেশৰ সুৰক্ষা ব্যৱস্থা আছে, সকলোখিনি মোদী চৰকাৰে কি পাৰফৰ্মেঞ্চ দেখুৱাইছে, কিমানখিনি সুযোগৰ সদ্ব্যৱহাৰ কৰিব পাৰিছে, কিমানখিনি কৰিব পৰা নাই, কি কৰিলে আৰু অধিক সুযোগৰ সদ্ব্যৱহাৰ কৰা গ'লহেঁতেন, আৰু আগন্তুক দিনত এই সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ বাবে কি কৰা উচিত, এই সকলোখিনি কথা বিতংভাৱে মই উল্লেখ কৰিছোঁ আৰু ইয়াত বিশ্লেষণ মই কৰিছোঁ। এই কিতাপখনৰ এটা বিশেষ দিশ হৈছে, এইটো কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে লিখা কিতাপ নহয়। এইটো এজন সাংবাদিকৰ নিৰপেক্ষ দৃষ্টিভংগীত লিখা এখন কিতাপ, যি মোদী চৰকাৰৰ 5 বছৰীয়া শাসনকালৰ এটা দলিল বুলি ক'ব পাৰি। কথা হৈছে, আচ্ছে দিন সবকা সাথ সবকা বিকাশ এই শ্লোগানেৰে ক্ষমতাত অধিষ্ঠিত হোৱা মোদী চৰকাৰ দেশৰ জনসাধাৰণৰ হকে সামাজিক ক্ষেত্ৰত আৰু দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যি প্ৰভাৱ গোষ্ঠী, সেই প্ৰভাৱ গোষ্ঠীটোক মই চিনাক্ত কৰাই দিছোঁ। সেই প্ৰভাৱ গোষ্ঠীটো হ'ল দেশৰ যুৱ প্ৰজন্ম। এই যুৱ প্ৰজন্মৰ কাৰণে কি কৰে, কিমানখিনি তেওঁলোক পালে, এই পোৱা নোপোৱাৰ খতিয়ানৰ লগত আৰ্থিক ক্ষেত্ৰত যি নীতি লোৱা হৈছিল, সেই নীতিখিনিও মই তাৰ লগত সমান্তৰালভাৱে মই আলোচনা কৰিছোঁ, কাৰণ সেই আলোচনাটো প্ৰাসংগিক। বিদেশ নীতিৰ ক্ষেত্ৰত কি ভূমিকা লৈছিল, সেই ভূমিকা যথেষ্ট আছিল নে, বা ষ্ট্ৰেটেজিক ক্ষেত্ৰত যি ভাৰতৰ যি বিভিন্ন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, সেই সম্পৰ্ক আল্টিমেটলি ভাৰতক বলিষ্ঠ কৰিছেনে, ভাৰতৰ যি প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানবিলাকৰ ওপৰত উঠিব পাৰিছেনে, তাৰ লগতে আছে যি এটা ঘৃণাৰ ৰাজনীতি, এটা বিভেদকামী ৰাজনীতি, এইটো নৰেন্দ্ৰ মোদী চৰকাৰৰ উন্নয়নৰ ৰাজনীতিৰ লগত সমান্তৰালভাৱে যি অৱস্থাটো চলিছে, সেইটো সাক্ষী মহাৰাজৰ কমেণ্টে হওক, লাভ জিহাদ হওক, ঘৰ বাপচি হওক, ধৰ্মান্তকৰণৰ কথাটোৱে হওক, সকলো কথা মই নুকৈ আছোঁ। আৰু মই এটা আপিল কৰিছোঁ, এটা আবেদন ৰাখিছোঁ যে ভাৰতবৰ্ষক এই অপ্ৰাসংগিক আৰু দেশৰ বৃহত্তৰ স্বাৰ্থ বিৰোধী বিষয়বোৰৰ ঊৰ্ধত উঠি চিন্তা কৰাৰ প্ৰয়োজন আছে। আৰু আজিৰ প্ৰজন্মই শাসকৰ পৰা তেওঁলোকৰ পাকপটত দাবী কৰে, তেওঁলোকৰ এই দাবী কৰাৰ অধিকাৰ আছে, এইটো এটা ইতিবাচক দিশ। সেই ইতিবাচক দিশটো মই নুকৈ আছোঁ। গতিকে এই কিতাপখনত অকল সমালোচনাৰ কাৰণে সমালোচনা নহয় আৰু প্ৰশংসাৰ কাৰণে প্ৰশংসা নহয়। যি ভাল হৈছে তাৰ প্ৰশংসা কৰা হৈছে, যি হোৱা নাই তাৰ সমালোচনা কৰা হৈছে, আৰু তাৰ লগতে এটা নিৰসনৰ উপায় আৰু আগন্তুক দিনত এই সমস্যা সমাধান বা যি পৰিৱৰ্তিত অৱস্থাত যি সমস্যা আমি দেখা পাইছোঁ, সেই সমস্যাৰ সমাধান তথা ভাৰত যি উন্নতিৰ জখলাত উঠিব বিচাৰিছে, অভিলাষ কৰিছে, এই অভিলাষী প্ৰয়াসক কিদৰে সফল ৰূপায়ণ কৰা সম্ভৱ, তাৰ এটা মই ৰোডমেপো ইয়াত দেখুৱাইছোঁ। কিতাপখন আপোনালোক পঢ়িলে বৰ ভাল লাগিব। কিতাপখনৰ প্ৰতি আপোনালোকৰ যি মতামত, সেইটো প্ৰশংসা হওক, সেইটো নিন্দাই হওক, সেইটো জনালে মোৰ ভাল লাগিব। আৰু এই কিতাপখন আৰু মোৰ বিশ্লেষণ একাডেমিক ক্ষেত্ৰত এটা নতুন ইতিবাচক বিতৰ্ক সৃষ্টি কৰক, এই প্ৰয়াসেৰে আজি মিলানি মাগিছোঁ। নমস্কাৰ।